মানুহটোলৈ চাওকচোন পূৰা ঔটেঙা গছৰ ঔটেঙা ফাইনেলি পাই গ'লোঁ ইয়াত দিয়া মই বা ধৰিব পাৰোঁনে কেছ এনেকুৱা কোমলীয়া ঔটেঙা কোমলীয়া হৈছে এইখিনি পূৰা ঔটেঙা ক'ত থৈছোঁ দিছে না হেলমেটত থৈছোঁ মানুহে দেখিলে মানে কিবা ক'বও পাৰে ন কোমলীয়া ঔটেঙা ছিঙি আছোঁ বুলি ইয়াত যিহেতু ইমান কোমলীয়াতে ঔটেঙা নিছিঙে এতিয়া এইকেইটা খোৱা ইণ্টাৰেষ্টটো সিহঁতে কি বুজি পাব ইয়াৰ মানুহে কওকচোন ৰাইজ যিহেতু মাছ আছে ৰুমত এতিয়া আকৌ মাছ লৈ যাম ধৰি মেলি হা হ'ল চাগে 5টামান গোটেই ঔটেঙা এনেকুৱা হৈছে দেখিছে নাই এইটো দেখিছে নাই এনেকুৱা মানুহটোৰ পৰা গছতে উঠি গ'ল পৰা ঔটেঙা দেখি মই দেখুৱালোঁ ঔটেঙা গছ পৰা দুজোপা আছে সেইজোপা এজোপা এজোপা এইটো মন্দিৰ হয় এভাগ সেইটো এভাগ শিৱ মন্দিৰ হয় শিৱ মন্দিৰৰ বাউণ্ডাৰীতে আৰু দুজোপা ঔটেঙা গছ আছে বৈদ্য ডবল সেয়া বেজান হৈ যাব নেকি বেছি হ'লেও ক'লা পৰি যাব কোমলীয়া ঔটেঙা হা দাদাহঁতলৈ ক'ত দিবানো তেহেঁতক অফিচলৈ গ'ল এতিয়া যিহেতু আমাৰ অসমৰে আছে দাদা বৌহঁত আছে ইয়াতে তাৰপৰা সেই দাদাহঁতকো মানে দিম বুলি কৈছে মানুহজনে পূৰা দেখিছেনে এইবিলাক ঔটেঙা পূৰা ঔটেঙা ইমান ধুনীয়া দেখিছে নহয় মানে ইয়াত যিহেতু মানুহে ইমান ছিঙিবলৈ নিদিয়ে ফুল হৈ আছে ন এতিয়া ফুলটো ফুলিহে আছে আমাৰ তাত অসমত ঔটেঙা খায়ে আছে ইয়াত ফুল ফুলিছেহে দেখিছেনে এনেকুৱা কোমলীয়া হৈছে কিন্তু এইটো খোৱা ইণ্টাৰেষ্টটো মানে বৰ সোৱাদটো মোৰ বেলেগ মানে ইয়াৰ মানুহে বুজি নাপায় হয়তো আমিহে বুজি পাওঁ এতিয়া অসমৰ মানুহেহে বুজি পাওঁ ইয়াৰ সোৱাদটো কিমান বেলেগ মানুহজন সেই পিনে আছে চাব দেই সেইটো হয় যান বেছি নালাগে হ'ব ক'লা পৰি যাব এনেই হ'ব লৈনো কি লোকচান কৰাতকৈ নিনিয়াই ভাল ন আকৌ গছজোপা দেখিলোঁ যেতিয়া পিছত লৈ যাব পাৰিম এবাৰ দেখিবহে লাগে গছজোপা পিছততো আমি নিবলৈ পাৰিম ন চাওকচোন পূৰা ঔটেঙা গছত উঠি আছে অঁ হৈ যাব দিয়া দাদাহঁতক লাগে যদি আহিবলৈ ক'বা বেছিকৈ ছিঙিলেও ক'লা হৈ যাব নহয় কোমলীয়া ঔটেঙা অঁ এদিন বা দুদিন থৈ দিলে ক'লা পৰি যাব পিছত আমি ফ্ৰেছ নিমহি ন মাছো লৈ যাম যিহেতু এইপিনে মাছো পায় নামা ইমান ওপৰলৈ উঠিছে দেখিছেনে মানে মই ঔটেঙা গছ বুলি ক'বলৈহে পালোঁ উঠিলেই ওপৰত টপককৈ উঠিলে মাছ খাই আমনি লাগিছে মাংস খোৱাই নাই ন আমি বহুত দিন হ'ল বহুত লাগিছে ঔটেঙা এনেকুৱা ঔটেঙা লাগিছে নহয় জান সেইজোপাত বেছি নাই শুনিছা নাই সেইজোপাত বেছি নাই ইজোপাত এইজোপাত বহুত আছে আৰু এইজোপাত ঔটেঙাৰ সুবিধা আছে উঠিবলৈ পূৰা ঔটেঙা গছত ন উঠিবলৈ সুবিধাটো থাকেই এইটো দেখিছে নাই মুখৰ আগত পূৰা এইটো জুম কৰি দিছোঁ চাওকচোন এইটো এনেকুৱাটো হৈছে আৰু ইমানটো হৈছে ঔটেঙাটো খাবলৈ সিমানটো হৈছে খাবলৈ ঔটেঙাটো কিন্তু কোনো একো নকয় বাৰু এডোখৰ আৰু কি মন্দিৰৰ বাউণ্ডাৰীৰ ভিতৰতহে আছে কোনো একো নকয় কিন্তু বেছিকৈ পাত চাত সৰুৱালে কিবা ক'বও পাৰে ন ওচৰৰ মানুহে সেইকাৰণে বেছি পাত চাত সৰুৱা নাই এয়া নামিছে মানুহজন হেলমেটতে মই ভৰাই থৈ দিছোঁ ঔটেঙাখিনি এই পাতকেইটা আঁতৰাই দিবা কাপোৰটো লেতেৰা হ'ব আমি আহিছিলোঁ এঠাইলৈ দৰকাৰ এটাত আজি যিহেতু ডিউটিও যোৱা নাই মানুহজনো যোৱা নাই আমি যোৱাই নাই আজি ডিউটিলৈ দৰকাৰ তাত আহিছিলোঁ জেগাডোখৰ পোৱাগৈ নাই গৈ পিনি বাটে ঔটেঙা আৰু মাছ চাইহে আহিছোঁ হা এইটো নহয় ইপিনে পৰি আছে এটা এইটো ইমানটো চাইজ হৈছে আৰু ৰাইজ খাবলৈ ভাল হ'ব কিন্তু ইয়াৰ মানুহে কি বুজি পাব হয় নাই এইকেইটা যে সোৱাদটো কিমান বেলেগ ইয়াৰ মানুহে সেই ডাঙৰ যোনটো মানে ডাঙৰ হয় ডিগিত থবা নি যোনটো ডাঙৰ হয় হেৰি হয় মানে পকা ঔটেঙাটো সেইটোহে খায় মানে ইয়াৰ মানুহে মানে ডাঙৰ হ'ব লাগে আৰু এই কোমলীয়াটোতে নাখায় বোলে ইয়াৰ মানুহে কেইটা হ'ল জান এইকেইটা 1 2 3 4 5 6 7 8 9 10টা 11টা 12টামান হ'ব হৈ যাব আমাৰ কাৰণে 3টামান দিলে বেছি টেঙা হ'ব নি দাদাহঁতক লাগে যে লৈ আহিবা আকৌ এতিয়া আমি যাওঁ
নেক্সট ভিডিঅ'ত লগ পাই আছোঁ পূৰা মাছৰ সৈতে।